সামৰণি মাৰিবলৈ লৈছিলো আচলতে এটা গাই দিছো অকমান বৃদ্ধি হ'ল তাৰ ফলত সদৌ অসম ছাত্ৰ সন্থাক কিন্তু বহুখিনি ক্ষতি কৰিছে আৰু সমগ্ৰ অসমৰ জাতীয় চেতনাক জাক লৈ সদৌ অসম ছাত্ৰ সন্থাক নিৰ্ভৰ কৰি অসমৰ মানুহে সপোন দেখিছিল সেই সপোনো কিন্তু এই ছাত্ৰ সন্থাৰ কিছু ব্যক্তিগত স্বাৰ্থই কিন্তু হৰণ কৰিছে যাৰ ফলত বৰ্তমান আমাৰো সদৌ অসম ছাত্ৰ সন্থা অসম সাহিত্য বা এইবিলাকৰ ওপৰত দৃষ্টি সলনি হৈছে আৰু সেইকাৰণে মই কৈছোঁ যে এই সভাখনত অহাৰ আগতে মই বহুবাৰ ভাবিব লগা হৈছে আৰু তথাপিও এই সভাখনত অহাৰ মোৰ দুটা প্ৰধান কাৰণ যে মোৰ গাঁও খেতিহাটীয়া আৰু এই স্কুলৰে মই এজন ছাত্ৰ আৰু মোৰ পশ্চিমবংগৰ ছাত্ৰ সন্থাৰ কৃতিমান আপোনালোকে যাক কৃতিমান কৈছে মই হয়তো কৃতিমান বুলি ক'ব খোজা নাই সেই ছাত্ৰ ছাত্ৰীসকলক আজি অভিনন্দন দিয়াৰ এটা সুন্দৰ অনুষ্ঠান আমাৰ পংকজ কলিতাই কৈছে যে বহু বছৰ ধৰি তেখেতসকলে পাতিছিল সদৌ অসম ছাত্ৰ সন্থাই বহুবোৰ ভাল কাম কৰিছিল বহুবাৰ ভাল কাম কৰি আছে তাৰ ভিতৰত কিন্তু পশ্চিমবংগৰ ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এইটো এটা সুন্দৰ অনুষ্ঠান চলাই আহিছে মই এই অনুষ্ঠানৰ লগত আগতেও উপস্থিত আছোঁ আৰু বৰ্তমানেও মই 2 বছৰ 3 বছৰ উপস্থিত নাছিলোঁ যদিও এইবাৰ মোৰ এই অনুষ্ঠানটো অনুষ্ঠিত হোৱাৰ কাৰণে মই পুনৰবাৰ আপোনালোকৰ এই ছাত্ৰ ছাত্ৰীসকলক এই অভিনন্দন অনুষ্ঠানত থাকে তেখেতলোকৰ চিনাকি হোৱাৰ যিটো সুবিধা সেইটো হেৰাব নুখুজি মই আচলতে এই অনুষ্ঠানটোত উপস্থিত আছোঁ মই ছাত্ৰসকলক যিবিলাকক আপোনালোকে কৃতি বুলি কৈছে আচলতে মই এটা কথা আপোনালোকক কাম কৰিব কোনোবা ব্যক্তিয়ে কৰা ভুলৰ কাৰণে ছাত্ৰ সন্থাই কেতিয়াও ছাত্ৰ সন্থাৰ মুখ কোনে বন্ধ কৰিব নোৱাৰে হয় সময়ে সময়ে প্ৰতাৰক আৰু বিশ্বাসঘাতকতাই ছাত্ৰ সন্থাৰ মজিয়াত দুৱাৰ বেলিত তেওঁলোকে টুকুৰিয়াই তেওঁলোকে নিজকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ছাত্ৰ সন্থাটোক ব্যৱহাৰ কৰে কিন্তু প্ৰত্যেকজন ছাত্ৰ সন্থাৰ কৰ্মীয়ে যে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰে বা ব্যক্তিগত চিন্তা চৰ্চাৰ কাৰণে যে ছাত্ৰ সন্থাৰ প্ৰত্যেকজন কৰ্মীয়ে তেনেকুৱা কৰে তেনেকুৱা নহয় আজিও এনেকুৱা ধৰণৰ সততাৰে ছাত্ৰ সন্থাৰ মজিয়াত সেৱা কৰা ল'ৰা আছে কৰ্মী আছে বা প্ৰাক্তন আছে যিসকল প্ৰাক্তনে নিজকে ব্যৱসায় নিজক সততাৰে তেওঁলোকে নিজকে পৰিচয় দিছে কেৱল মাত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ 1% বা 2% মানুহে ৰাজনৈতিক জীৱনত আৰম্ভ কৰে বাকী যিসকল 90% বা 95% মানুহ আছে ছাত্ৰ সন্থাৰ কৰ্মী আছে তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনত ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈছে কোনোবাজন যদি শিক্ষক ছাত্ৰ সন্থাৰ উদ্যোগত মই যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুল খেতিহাটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই যিখন গাঁৱত জন্মগ্ৰহণ কৰিছোঁ সেই গাঁৱতে আজি পশ্চিমবংগৰ আঞ্চলিকৰ ভিতৰত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰিছে তেখেতসকলক অভিনন্দন দিয়াৰ কাৰণে এটি অনুষ্ঠান অনুষ্ঠিত কৰিছে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী অতি সন্তোষজনকভাৱে তেওঁলোকে জীৱনৰ বুনিয়াদ গঢ়াৰ কাৰণে শিক্ষা ব্যৱস্থাৰ দুটি স্তৰ তেখেতে আগবাঢ়ি গৈছে মই আশা কৰিম যে ছাত্ৰ সন্থাৰ মই অন্য বিষয়তে মাত দিয়াৰ উপৰিও নিদি এটা কথাই ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা ছাত্ৰ ছাত্ৰীক প্ৰেৰণা দিয়াৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলক যিবিলাক ছাত্ৰ ছাত্ৰী সন্তোষজনক এটা অৱস্থাত উপনীত হয় নিজৰ শিক্ষা ব্যৱস্থাত তেখেতসকলক এই প্ৰেৰণা আৰু উৎসাহ দিয়াৰ কাৰণে এই যিটো ব্যৱস্থা তেখেতসকলক সঁচাকৈ প্ৰশংসনীয় ব্যৱস্থা আশা কৰিম যে ভৱিষ্যতেও অন্ততঃ ছাত্ৰ ছাত্ৰীসকলক এই ধৰণে তেখেতসকলে অভিনন্দন জনাই যাওক আৰু ছাত্ৰ ছাত্ৰীসকলেও ভৱিষ্যতে
অন্ততঃ এই অঞ্চলবিলাকৰ তেওঁলোকে য'তেই নাথাকক যি নকৰক জীৱনত যি ধৰণে তেখেতসকলে জীৱন ধাৰণ নকৰক য'তেই চাকৰি বাকৰি নকৰক যি ক্ষেত্ৰতে তেখেতসকলে কাৰ্যদক্ষতা নেদেখাওক কিয় এই অঞ্চলবিলাক অন্ততঃ এবাৰ যাতে ঘূৰি চায় এই মানুহখিনি যিখিনি ইয়াত উপস্থিত থাকি তেখেতসকলক এই সম্বৰ্ধনা অনুষ্ঠান দিয়াৰ কাৰণে ইয়াত উপস্থিত থাকি তেখেতসকলক আশীৰ্বাদ দিছে সেইসকল ব্যক্তিৰ বিভিন্ন অসুবিধাৰ সময়ত তেখেতসকলে যাতে আহি অন্ততঃ মাথাৰ দিয়ে সহায় সহযোগিতা কৰক নহ'লে মাথাৰ দিয়ে তেনেকুৱা দৃষ্টিৰে তেখেতসকলে নিজৰ জীৱন গঢ়ক সকলোৰে জীৱন ভাল হওক সফল হওক সকলোৱে জ্ঞানী হওক শিক্ষিত হোৱাৰ উপৰিও জ্ঞানী হোৱাটো অত্যন্ত দৰকাৰ জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে সমৃদ্ধ হোৱাটো প্ৰয়োজনীয় জীৱনটো বৰ দীঘলীয়া অকল এই কেইটামান শিক্ষা ব্যৱস্থাৰ শিক্ষিত ব্যৱস্থাৰ ভিতৰত কেইটামান বছৰে এটা জীৱন নহয় গতিকে গোটেই জীৱনটোৱে তেওঁলোকে সুন্দৰভাৱে কটাওক এয়া মোৰ আশা থাকে বিপি লাইভৰ নতুন অনুষ্ঠান ৰাইজৰ সাংবাদিক আমাৰ জৰিয়তে আপুনিও হ'ব পাৰে ৰাইজৰ কণ্ঠ যোগাযোগ নং 6001125462